আৰু আমি পাই গ'লোঁ ইয়া 10,000 টকীয়াৰ ফৰম আৰু ফৰমত কিনাৰত ফটো লাগি আছে ইয়া হেমন্ত মামাৰ। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। আৰু মই আহিলোঁ পঞ্চায়তত। আজি মানে 10,000 টকীয়াৰ মানে ফৰম দিবতো পঞ্চায়তত। চবেই মানে আহি এনেকৈ থিয় হৈ আছে, লাইন পাতি আছে। আৰু এতিয়া ইয়ে চবেই এনেকৈ লাইন পাতি আছে, তো আমিও লাইন পাতি আছোঁ। ইয়ে কেতিয়া পাম বুলিকে, ফৰমটো কেতিয়া হাতত আহিব বুলিকে চাই আছোঁ। চবেই কথা পাতি আছে, ইমান দেৰি হ'ল এতিয়ালৈকে অহা নাই বুলি। আৰু বহুত আজি ৰ'দো দিছে, তো গৰমত এনেকৈ থিয় হৈ থাকিবলগীয়া হৈছে। ইয়া উপায় নাই, হ'লেও মানে ভালে লাগিছে যে 10,000 টকা মানে হেমন্ত মামাই দিব বুলি। আৰু আমাক চাচোন কিমান মানে মুখত হাঁহি ওলাই আছে যে মামাই আমাক 10,000কৈ পইচা দিব বুলিকে, মানে ফূৰ্তিত মানে পূৰা হাঁহি আছোঁ আমি চবে। আৰু আমি এতিয়া ঘৰত গৈ আছোঁ এয়া ফৰম লৈ কেনে। তো ফৰমটো পাই গ'লোঁ, এতিয়া ঘৰত গৈ আছোঁ। আৰু মই ঘৰৰ পৰা আহোঁতে ভালকৈ ভিডিঅ' নবনালোঁ। তো এয়া চবেই ফৰম লৈ মানুহবিলাক ঘৰত গৈ আছে। তো আমিও গৈ আছোঁ। তো আজিৰ কাৰণে বাই বাই।